বন্ধুসকল কোনে কোনে অসম পুলিচৰ ইণ্টাৰভিউ কাৰণে তৈয়াৰী হোৱা নাই এতিয়াই তৈয়াৰী হৈ যায় কাৰণ জুন মাহত ইলেকশ্যনৰ ৰিজাল্ট মুকলি কৰা হ'ব তাৰ পিছত লগে লগে অসম পুলিচৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব এতিয়া চাগে বহু বান্ধৱীয়ে এতিয়াও প্ৰেক্টিছ কৰা নাই এতিয়াৰ পৰা যদি আপোনালোকে প্ৰেক্টিছ নকৰে পাছত কিন্তু আপোনালোকে পস্তাব জুন মাহৰ 4 তাৰিখে ইলেকশ্যনৰ ৰিজাল্ট মুকলি কৰাৰ পাছতেই লগে লগে অসম পুলিচৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব আৰু লগতে আমাৰ সিএম ছাৰে কৈছে যে অসম পুলিচৰ ভেকেন্সি বঢ়াই দিয়া হ'ব আৰু কামাণ্ডো বেটেলিয়নৰ ভেকেন্সিও বঢ়াই দিয়া হ'ব আৰু এটা বহুতে ভাল খবৰ যে যিসকল লোকৰ ঘৰত চৰকাৰী চাকৰি নাই তেওঁলোকক 10 নম্বৰকৈ এক্সট্ৰা মাৰ্ক দিয়া হ'ব আৰু যিসকল ঘৰত চৰকাৰী চাকৰি আছে তেওঁলোকক দিয়া নহ'ব এইটো এটা খুবেই ভাল খবৰ গতিকে এতিয়াৰ পৰাই তৈয়াৰী কৰি থাকক বন্ধুসকল এতিয়াৰ ভেকেন্সিখিনিৰ কাৰণে আপোনালোকে তৈয়াৰী কৰি থকাৰ পিছত আকৌ নতুন ভেকেন্সি ওলাই নে নোলাই তাৰ কোনো ঠিকনা নাই গতিকে এতিয়াৰ পৰাই তৈয়াৰী লাগি থাকক এৰি নিদিব অতি সোনকালে ইণ্টাৰভিউ নটিচ মুকলি কৰা হ'ব বন্ধুসকল আজি ভিডিঅ'টি ইমানেই যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টিত লাইক এটা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ